হেল্ল' গাইজ, কি খবৰ? সকলোৱে ভালে আছেনে? অসমীয়া ছোৱালী চুম্পি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। তুলসী পুলি ৰুবলৈ ইয়াত ঠিক ঠাক কৰি আছে। মানে তুলসী পুলিটো আগতে এই ছাইডত আছিলে, সেইটো কাৰণে মানে তুলসী পুলিটো ফুল ৰুই দিয়া হ'ল দুই চাইডে। তুলসী পুলিটো ঢাক খাই গ'ল। এতিয়া মানে এইডোখৰত ৰুবলৈ ঠিক ঠাক কৰি আছে। মই ভালকৈ দেখুৱাই দিম বাৰু। তুলসী পুলি আগতো ৰুই থোৱা আছিলে, মানে সেইটো সৰু ডাঙৰ এজোপা আছিলে গছজোপা, মানে গছজোপা মৰি থাকিলে, ফুল ৰুই দিয়া হৈ গ'ল যে। তাৰপিছত সৰু সৰু পুলি ওলাইছে, ভাবিলোঁ এই চাইডে ৰুই দিম। এইপিনে ভঁৰাল আছে, ভঁৰালতো চাকি দিয়া হ'ব, মানে তুলসী তলতো। আৰু কাতি মাহটো মই গোটেই মাহটোৱে চাকি দিওঁ। আপোনালোকক এনেও দেখুৱাই যামেই ভিডিঅ'ত। আজি কাতি বিহু, আৰু আমিনো বিহুৰ দিনা কি কৰোঁ কি নকৰোঁ আপোনালোককো দেখুৱাই যাম। ভিডিঅ'টো শেষলৈকে চাই যাব। এতিয়া কামবিলাক কৰি লওঁ, নহ'লে থাকিয়ে যাব কাম কৰিবলৈ। ঘৰ দুৱাৰ একো মোচা কৰাই নাই, সেয়া মুচি কাচি লওঁ। তাৰপিছত লগ পাম আপোনালোকক। অসমীয়া ছোৱালী চুম্পি আজি চোতালহাট ব্যস্ত, বিহু বুলি, কাতি বিহু বুলি। চোতাল মচিবও বুলিছে, ড্ৰেছ পাতি সলাই কৰি চাফ চিকুণত ব্যস্ত আজি কাতি বিহু বুলি। অকণমান দেখাই দিলোঁ কেনেকৈ তাই চোতাল হয়। অলপ চাফ চিকুণ হ'লে ভাল লাগে আৰু বিহু কথা। এইখিনি কুকুৰাক দিব লাগিব, পিছফালে লৈ যাব লাগে। শাৰী প্ৰায় হৈ গ'ল। এইকেইটা আমাৰ পাৰ, খুব মৰমত ৰাখিছোঁ সিহঁতক। এইফালে ওপৰ ফালে গঁৰাল দিয়া আছে, এইফালেও ছাইডত এটা দিয়া আছে। এয়া চুম্পি যাব পেলত ব্যস্ত। বিহু বুলি আৰু চাফ চিকুণ কৰিছে অলপ। হেল্ল' গাইজ, কাম বন কৰি মেলি হৈ গ'ল, মানে চব কামেই কৰি হ'ল। এতিয়া কাটিবলৈ আছে নাৰিকল, বুটৰ লগত দিবৰ কাৰণে। পানীও আছে, খাম বুলি ভাবিছোঁ। বাতি চাতি আনি থৈছোঁ, এতিয়া কাটিম আৰু খাম। পানী খাম, নাৰিকলটো নাখাওঁ। নাৰিকলটো বুটৰ লগত খাম। থেংক ইউ। লগত দিবৰ কাৰণে প্ৰসাদত এতিয়া নাৰিকলটো কাটি লওঁ। ফালিব, মই ফালিব পাৰিম নহয়। এতিয়া ভাত খাই গ'ল, এতিয়া এনেকৈ কৰি পানীটো উলিয়াই লওঁ। মুখখন কেনেকুৱা হৈ গৈছে। এয়া এনেকৈ পানীটো ওলাই গ'ল। পানী উলিয়ালোঁ, এতিয়া খাই লওঁ কেনেকুৱানো। ইমান ঠিক নহয় পানীটো খাবলৈ। নাৰিকলটো কেনেকুৱা হয়। ৱাও, নাৰিকল দেখিছে কি ধুনীয়া চফা। এতিয়া কাটি ল'ম। খাবলৈ একোৱে নাই, এটা নগৈ যাওকচোন।
এইপিনে প্ৰসাদ বিলাই আছে। আমি সকলোৱে মিলি খাই লওঁ প্ৰসাদ। আজি ভিডিঅ'টো ইমানেই আছিল। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব।